নমস্কাৰ বন্ধু বান্ধৱীসকল মই কাবেৰী সোণোৱালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিলো পাকঘৰৰ পৰাই পুৱাই উঠি ঘৰখনৰ সকলোখিনি কাম কৰি আজৰি হৈ এয়া দেখিছেই নহয় মাছৰ চব্জি এখন বনাবলৈ লৈছো মাছৰ চব্জিখনৰ লগতে এখন দালিও বনাম দালিখন বনাই ভাতটো পাতি দিম এফালে এখিনি সকলোখিনি ঘৰৰ কাম কৰি আজিৰ দিনটো অকনমান বিশেষ কৰিবলৈ গৈ আছো আৰু কিনো বিশেষ কৰিবলৈ গৈ আছো কিনো এনেকুৱা বিশেষ কাম কৰিম এই সকলোবোৰ মই আপোনালোকৰ লগত শেয়াৰ কৰিম এতিয়া ৰেডি হৈ গলো আৰু এয়া দেখিছে হাতত একদম বেগ বহুত গিটা এই সকলোবোৰ বেগত কিছুমান মোৰ লাগতিয়াল বস্তু লৈ লৈছো আৰু আপোনালোকে অকনমান দেৰি পাছতে গম পাবই মই কি কৰিবলৈ কলৈ গৈ আছো এতিয়া গাড়ীত সকলোবোৰ সামগ্ৰী ভৰাই লৈছো দেখিছে নহয় ইমানবোৰ সামগ্ৰী আৰু এইফালে দেখা পাইছে এটা টিফিন লগতে এটা ফ্লাক্সত লৈ লৈছো লাল চাহ আৰু টিফিনত আছে পিঠা মানে চাউলৰ গুড়াই দি বনোৱা তেল পিঠা আৰু মায়ে আজি বহুত দিনৰ মূৰত তেল পিঠা বনাইছিলে মই বোলো কেইটামান দিয়ক আমি খাবলৈ আৰু যিহেতু বিশেষ কাম এটা কাৰণে গৈছো ন গোটেই দিনটো লাগিব আৰু সেই কাৰণে লাল চাহ আৰু পিঠা কেইটামান লৈ লৈছো আৰু তাতে গৈ কি খাম কি নাই আপোনালোকে দেখিবই আৰু ইয়া গৈ আছো এতিয়া আৰু বেছি টাইম নালাগে 5-10 মিনিটতে পাই যাম এটো আমাৰ ঘৰৰ গলিটো আপোনালোকে দেখিয়ে থাকে আৰু ভিডিঅ' পোত প্ৰায় দেখাই থাকো আজি পিছে বেলেগ এটা ৰাস্তা দি গৈ আছো গৈ পামগে আৰু 10 মিনিট মানৰ ভিতৰতে এফালে আহি পালেহি মোৰ ভন্টি দুজনী আৰু এই টলি দেখাবা আপোনালোকে গমে পাইছে চাগে বিশেষ কথাটোনো কি আৰু কৈয়ে দিও ইমান দেৰি আপোনালোকক নাৰাখো এই আজি বিশেষ কামটো হৈছে মই এটা ফটোশুটত আহি আছো আজি সদায় আনক মেকআপ কৰো আৰু আজি মই নিজে মেকআপ লম এই ভন্টিজনীৰ পৰা আৰু কোননো আহিছে মোক মেকআপ কৰিব হেয়াও আপোনালোকক কম আৰু এতিয়া আমি আহি আছো এফালে দেখি পাইছে ন আমি আহি আছো বুটিকলৈ আৰু বুটিকখনৰ নাম হৈছে পৰিধানমত আমি এয়া আহি পাইছো এইফালে সব পৰিধানমৰ ইমান ধুনীয়া কাপোৰবোৰ এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে লাহি গল সুস্মিতা আমাৰ ডিব্ৰুগড়ৰে একদম খুব ধুনীয়া মেকআপ কৰে আপোনালোকে চিনি পাবই আৰু মোৰ ফ্ৰেণ্ডছ খিনিয়ে গোটেইখিনি জানেই মেকআপ লৈ আছো দেই ইয়াৰ ফেচ মেকআপ অলমোষ্ট শেষ হৈছে আৰু ইয়াৰ পাছতে আৰম্ভ কৰিব তাই চাগে আই মেকআপৰ পাছত হেয়াৰ ষ্টাইল এনেকৈ আমাৰ এটা বেক টু বেক এটা পাছত এটা ষ্টেপ হৈ থাকে আই মেকআপ ষ্টাৰ্ট কৰিলে সুস্মিতাই দেখিছে আৰু দুজনী খুব কথা পাতি একদম মেকআপ লৈ আছো মই তাই কৰি আছে আৰু এইফালে দেখা পাইছে নহয় এয়া পৰিধানৰ অনাৰ হয় এয়া বা আহি পালে মেকআপৰ মাজতে আমি আকৌ ললো অকনমান ব্ৰেক মানে লাল চাহ যে ঘৰৰ পৰা বনাই আনিছিলো হেয়া বুলো খাই লওঁ লগতে তেল পিঠা আমাৰ ইতিমধ্যে সেল হৈ গৈছে সবে একদম খালো বহুত ভাল লাগিলে টেষ্টি আছিল তেল পিঠা কেইটা আৰু লগতে পৰিধানৰ বাগৰকে আমালৈ কিবা লৈ আহিছিলে খাবলৈ হেয়াও আমি অলপ খাই বই লওঁ খাই মেলি আকৌ আমি ষ্টাৰ্ট কৰিলো মেকআপ অলমোষ্ট শেষ আৰু এতিয়া এয়া হেয়াৰ ষ্টাইল কৰিবলৈ লৈছে প্ৰথমে হেয়াৰখিনি ধুনীয়াকৈ ক্ৰীম এয়া হেয়াৰ ষ্টাইল ইতিমধ্যে শেষ হ'বই আৰু এটো লাষ্ট মানে এটা টাচ আপ দিছে তাই টাচ আপটো কৰাৰ পিছতে আমি ফটোশুট আৰম্ভ কৰিম আৰু এয়া ধুনীয়াকৈ তাই মোক ইমান ধুনীয়া এটা হেয়াৰ ষ্টাইল দিছে আৰু মোৰ মেকআপটো স্পেচিয়ালি বহুত ভাল লাগিছে আপোনালোকেওটো দেখিছে আৰু কেনেকুৱা কি লাগিছে একদম কমেন্ট বক্সত মানে জনাবলৈ নাপাহৰিব একদম জনাব ভাল পাব তাইক সুস্মিতাও ভাল পাব লগতে মোৰো ভাল লাগিব আৰু ধুনীয়া ফটোসমূহ মই আপোনালোকৰ মাজলৈ এৰিম হেসমূহ আপোনালোকে চাব পাৰিব আৰু এয়া ফটোশুটৰ আৰম্ভ হৈ গ'ল লগতে ভিডিঅ' ক্লিপছ কেইটামানো লৈছে নজনাই ফটোবোৰ তুলিছো আৰু দেই ভাল লাগিলে হ'ল আৰু কেণ্ডিড ফটোবোৰে মই বেছি এইবাৰ আকৌ হেয়াৰ ষ্টাইল চেঞ্জ কৰিলো এইবাৰ সুস্মিতাই মোক ধুনীয়াকৈ এটা বান কৰি দিলে লগতে কষ্টিউমযোৰ চেঞ্জ কৰি ললো আমি যাম
সামৰিব লৈছোঁ আৰু এইফালে আজি মোৰ মন গ'ল এটা মানে ফটোশ্বুট কৰিবলৈ তো সুস্মিতাক মাতিলোঁ তাই আহিলে একদম ধুনীয়াকৈ মোক সজাই পৰাই দিলে আপোনালোকেও ক'ব দেই কেনেকুৱা লাগিছে কমেণ্ট বক্সত মোৰ কিন্তু বহুত বেছি ভাল লাগিছে নিজে ভবাতকৈ বেছি ধুনীয়া দেখি পাইছোঁ নিজক আৰু তাৰ কাৰণে সুস্মিতা তোমালৈ বহুত বহুত ধন্যবাদ থেংক ইউ আৰু এনেকৈ আমি কৰি থাকিম ন মাজে সময়ে কাম সুস্মিতাক কেতিয়াবা কৰি দিম আমি মোৰ ডিব্ৰুগড় অহাই 4 বছৰ হ'ল আৰু সুস্মিতাৰ লগত লগ কৰিম তাই বিয়াও খাই আহিলোঁ কিন্তু পাৰ্চনেলি কেতিয়াও লগ কৰাই নহ'ল ন আৰু আজি ফাইনেলি লগ কৰিলোঁ দিনটো লগত থাকিলোঁ বহুত ভাল লাগিল মোৰ আৰু মই আশা কৰিছোঁ সুস্মিতাও বহুত ভাল পালে দিনটো বহুত খুচৰি কথা পাতিলোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক আৰু অকণমান কিবা কিবি দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো আৰু সুস্মিতাৰ ইউটিউব চেনেল এটা আছে দেই সুস্মিতা গগৈ বুলি চাব আপোনালোকে এতিয়া শ্বুটিং শেষ কৰি যাব ওলাইছোঁ এইফালে আমাৰ আজি গোটেই কামখিনি বিতুপনে কৰিলে বিতুপন সোণোৱাল ইনষ্টাগ্ৰামত আছে আপোনালোকে চাব বেছি নহয় তথাপিও যিখিনি আছে সেইখিনিও যদি কাৰোবাৰ বিয়া বাৰু আহিব আছে আমাৰ বিতুপনক কণ্টেক্ট কৰিব লগতে এজনী বিতাঞ্জলি আছে মোৰ সদায় লগত থকা ছোৱালীজনী আজিও আছে আৰু ইমানতে ভিডিঅ'টো সামৰোঁ বুলি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কোনোবা যদি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবলৈ আজিলৈ আহোঁ বাই বাই